নবনিতাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ কি খবৰ? মোৰ খবৰ ভালেই। বহুত দিন ভিডিঅ' দিবই পৰা নাছিলোঁ। এতিয়া মই ওলাই যাবলৈ লৈছোঁ, কাৰণ আমাৰ ইয়াত দেৱালী পূৰা ধামাকা হৈ আছে। আমাৰ ইয়াত মানে পূৰা দেৱালী ধামাকা হৈ আছে। মোক এতিয়া মাতি আছে, কালিও এখন খেল হৈ গ'ল, আজিও এতিয়া খেল হৈ আছে। মোক ফোন কৰিয়ে আছে, মাতি আছে, মই যাবলৈ লৈছোঁ আৰু মোৰ লগত মোৰ ল'ৰা যাব জোনাক। ব'লক আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। এটা কথা, আপোনালোকে যদিহে মোৰ নতুনকৈ কোনোবাই মোৰ ভিডিঅ' চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব চেনেলটো, লাইক কৰিব, কমেণ্ট কৰিব। যদি কেতিয়াবা ভুলো হয় তেতিয়াহ'লে কমেণ্ট কৰি জনাব, আৰু লগতে যদি ভিডিঅ'টো চাই বেছি ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ব'লক দেখাই আছোঁ। ক'ত যোৱা তুমি? মই আজি দোকানতে বম ফুটাবলৈ যাওঁ। এয়া আমি আহি আছোঁ আন্ধাৰে মানে। ধুনু ক'ত গ'লা? মই ইয়াত আছোঁ। আন্ধাৰ ফাৰ্ষ্ট প্ৰাইজ এতিয়া কোনে পায় চাওঁ। আমাৰ ইয়াত খেল আৰম্ভ হৈ আছে। ছেকেণ্ড খেল আৰম্ভ হৈ আছে। কেতিয়া এখন হৈ গৈছে ন? আমাৰ খেল 1 নম্বৰ খেল হৈ গৈছে। 1 নম্বৰ খেল হৈ গ'ল ন? এতিয়া 2 নম্বৰ খেল হ'ব। এয়া ৰিফাইন তেল আৰু ফ্ৰাইজ প্ৰাইজ আছে। এইটো চাউল তাৰপৰা ছেকেণ্ডত কি আছে? ছেকেণ্ডত আচাৰ, থাৰ্ডত আটা আৰু ৰিফাইন আছে। এয়া খেল খেলি আছোঁ আমি। এইফালে মহিলা আৰু এইফালে পুৰুষৰ খেল চলি আছে। ধামাকা হৈ আছে পূৰা খেলৰ। এয়া দেখা ব্যস্ত এয়া খেল আৰম্ভ হৈছে। মাজতে মই ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা খেলখনৰ অলপ ভিডিঅ' সাঁচি ৰাখিছিলোঁ, তাকো মই দেখুৱাই দিছোঁ। আমাৰ ঘৰত ফটকা ফুটোৱা, বম ফুটোৱাত ব্যস্ত সকলো। খালি চব হয় চবৰে ফুটোৱাত। চবেই ভয় কৰে বম ফুটাবলৈ, চব ভয়ত দৌৰে। এয়া কি বুলি কৈছিলে আকৌ কৈ দিয়ক। চিচি এয়াও কৈছে যে ফিবিডলক চিচি। দেৱালী নামাঘলে অহা আলহী। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। সকলোকে আকৌ এবাৰ পোহৰ উৎসৱ দেৱালীলৈ শুভেচ্ছা জ্ঞাপন কৰি আজিলৈ বাই বাই।